আজি আমাৰ ফাইনেলি ছেমিষ্টাৰ এক্সাম শেষ। কৈছিলোৱে নহয় পলিটিকেল ছায়েন্সখন মোৰ অলপ টান পাওঁ বুলি। সেই ইমান ভালো হোৱা নাই কিন্তু ইমান বেয়াও হোৱা নাই, মানে মাজতে আৰু। আজি যে সঁচাকৈ দেই কিমান যে গৰম। ৰাইজ গৰমক প্ৰত্যাহ্বান জনাবলৈ আমি ভাবিলোঁ যে কিবা এটা খাওঁ যিটোৱে আমাৰ দেহটো ঠাণ্ডা কৰে। তাৰ পাছতে মোক কিবাকিবি বস্তু ল'ব লগা আছিলে, দুইজনীয়ে গৈ দোকানত সোমালোঁ, ল'লোঁ। তাৰপাছত ঘৰলৈ বুলি আহিলোঁ। ঘৰ আহি পায়ে আকৌ মাৰ লগত এনাইহঁতৰ ঘৰলৈ গৈছোঁ সকামলৈ বুলি। আমাৰ মাৰ নিজৰ জেঠাইক মানে বেমাৰ হৈ আছিলে, ঢুকালে। যিটো গৰম ৰাইজ, এই বাঁহকেইজোপা খালি বহুত সকাহ দিলে দেই। ঘৰ আহি পায়ে ইহঁতক টিউশ্যন কৰিছোঁ। আচলতে ইহঁতৰ এক্সাম আছে, মোৰ এক্সাম হৈ থকাৰ কাৰণে মানে ইহঁতক টিউশ্যন কৰা নাছিলোঁ। আজি সেই এক্সাম শেষ হ'ল যেতিয়া একদম মানে কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আপোনালোকে দবা মাত শুনিছেনে? ভাল লাগে ন সন্ধিয়া এনেকৈ দবা বাজিলে। আচলতে এয়াই আমাৰ গাঁও। তাৰপিছত আমি এপাক খোজকাঢ়ি আহিলোঁ। আমাৰ পৰশে বোলে ভইচ অভাৰ দিয়ে দেই ৰাইজ, ৰ'ব শুনাইছোঁ। হাই গাইছ, এতিয়া আমি খোজকাঢ়িবলৈ আহিছোঁ।